তো হেল্ল' গাইজ, হাই হেল্ল' নমস্কাৰ। স্বাগতম জনালোঁ আমাৰ ইউটিউব চেনেল পিঞ্জু এণ্ড জ্যোতিষ ব্লগলৈ আৰু লগতে ফাৰ্ষ্ট ভিডিঅ'টোলৈ। এইটো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ব্লগ হয়, গতিকে আজি এডোখৰ জেগালৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ ক'লৈ যাম, কি কৰিম। বৰ্তমান ড্ৰেছ পিন্ধা হোৱা নাই, বাট অলপ পাছত আপোনালোকক দেখাই আছোঁ ক'লৈ যাম। এতিয়া নকওঁ ক'লৈ যাম দেখাই আছোঁ। চ' ভিডিঅ'টো চাই থাকক। চ' এতিয়া ওলাই কৰি হৈ গ'ল। ওলাই কৰি হৈ যোৱাৰ পাছত মই জ্যোতিষৰ লগত আধাৰতে ৰখি আছোঁ, লগৰকেইজনলৈ। ই যাব মোৰ লগত, হাই কৈ দিয়া। লগৰকেইজনলৈ ৰখি আছোঁ এইডোখৰতে। এতিয়া তেওঁলোক আহিব, একেলগে যাম আৰু। চ' আপোনালোকে চাই থাকক আগত কি হয়। তেতিয়া আমি গৈ আছোঁ এতিয়াও বহুত দূৰ যাবলগীয়া আছে। বৰ্তমান আমি এটা ৰিজাৰ্ভ বুলি কয়, বাছ আহিলে বেলেগ গাড়ী যাবলৈ কোনো ৰাস্তাই নাই। আমিও বেক কৰি যাব লাগিব নেকি আকৌ? গা মোক কাণ ফালি দিছে। এইখন কপিলি দলং, এখন টেম্পু গ'লেও বাইক এখন যেন তেন যাব পাৰেহে, বহুত সৰু। ইফালে আৰু এখন বনাই আছে। নতুন দলংখন দেখাম ৰ'বা। এইফালে এইটো চাইডে অপজিট চাইডে আহিলে যে দেখাব পাৰে নাই নহয়। এইফালে নদী বাঢ়ি থকাৰ কাৰণে দেখাব, এইকণহে দেখা পাব। বাকী এইফালে ফুটা ফুটা বনাই আছে। এইফালে নতুন দলংখন সেইকাৰণে বনাই আধা হৈছেহি আৰু। এইয়া টাউনত সোমাই গ'লোঁ আমি। শ্বৰ্টকাট শ্বৰ্টকাট মাৰি দিয়া। এইটো ৰাস্তাটো বহুত বেয়া। এইফালে পুৰা পানী কেনেকৈ গৈ পেলালে। এইফালে তলত সোমোৱাই নাই। এইখনৰ ওচৰতে গৈ মানে বহুত ক্ষতি হয় মানুহবোৰৰ। এয়া এতিয়ালৈকে ৰাস্তাত মানুহে ঘৰ সাজি থাকিবলগীয়া হৈছে। দ্বিতীয় বানপানীটোত ন এইখনতে ৰখাই পেলাই ৰিলচ দুটামান বনাই লওঁ ৰ'ব। কি মজা লাগিছে কিন্তু দেখিবলৈ।
আজি এই পাহাৰটোকে কিমান জেগা পাতে দেখি আছোঁ। পাহাৰটোকে অলপ পাছত গ'লে কঠীয়াতলি পামগৈ আৰু কঠীয়াতলি ধ্যান বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে। এতিয়া কঠীয়াতলি পাই গ'লোঁ। সেয়া এখন দেখা পাই গ'লোঁ। হেলমেট খাই ভাল। অ' ব্ৰাদাৰ কেতিয়া আহিলা? অঁ যোৱা ভাল। হা কিয় আসাম পুলিচত চাকৰি পাইছে ন? ট্ৰেইনিং শেষ কৰি আহিছে। ট্ৰেইনিং শেষ হোৱা নাইতো, এক্সামৰ কাৰণে আহিছে চাগে। ইয়াত 4 লাইন পাই গ'লি। অঁ তোৰ ইউবিত পাইছে। ইয়াতে কি কৰিম এতিয়া? অঁ ইয়াতে ATMত পইচা চইচা উঠাই লওঁ। ক'ত যাম আপোনালোকক এতিয়ালৈকে কোৱা হোৱাই নাই। গম পাই যাব। পুলিচে পাইছিলে কি ডাইৰেক্ট হাতে দেখাইছে ন? ইমান গাড়ী ভিৰ, দৈ পাৰ হ'ব লগা হৈছে গাড়ী। চাই থাকক। মই হেলমেটটো নুখোলোৱে নেকি? মোবাইলটো ধৰা আহিব দে। লগৰকেইটাক বিচাৰিয়ে পোৱা নাই ক'ত আছে। নাই তাহাঁত দুটাই আছে। কি লাগে কাক কমেণ্ট কৰি কৈ দিয়ক, মই লৈ যাম। নিজে একো কিনা নাই বাৰু। এফালে মন্দিৰলৈ যায়, মন্দিৰলৈ অলপ পাছত গৈ আছোঁ। এতিয়া নাযাওঁ, অলপ ঘূৰি যাওঁ, তাৰপাছত মন্দিৰলৈ গৈ আছোঁ। চাওমিন টাউমিন পুৰা। ইয়াতে পুতলা চুতলাও আছে, বোকাও আছে। বোকাও অভাৱ নাই, খোৱা বস্তু অভাৱ নাই, যি লাগে একোৰে অভাৱ নাই, চব পাব। ইয়াতে চব এনেকৈ চাইডতে বহিয়ে আছে আৰু আমাৰ জুতিছে ইয়াতে বহি আইতা দি দিয়া বেচেৰাটো। এতিয়া লগৰকেইটা আহিয়ে পোৱা নাই। এই মাত্ৰ ফোন মাৰিছিলে, হেৰালে আকৌ। কেনি গ'ল এতিয়া? পাই গ'লহি, মাথাত বান্ধিব এতিয়া। হাই এটা কৈ দে। অঁ হৈছে, বল বম হৈছে। বা ধুনীয়া লাগিছে দেই। অঁ তোমাকো ধুনীয়া লাগিছে। আমি এনেও জন্ম গৈ ইমান মানে থেপা থেপি বা ফোন কেমেৰা কৰিলোঁ ৰ'বা। চাইড বম এয়া চব বম বমেই। এয়া চব আহি আছোঁ। এই আমাৰ গেংটো পাই গ'লোঁ। মোৰ লগৰহাল পূৰা একদম চেল্ফি লোৱাত বিজি আছে। এতিয়া আইচক্ৰীম পাৰ্টি হ'ব। আইচক্ৰীম কোনটো খাবা? হা চকলেটটো খাওঁ। চকলেটটো অঁ দিয়া। এইকেইটা কেনি? অঁ লাগিছে, লৈ লোৱা। আইচক্ৰীম খোৱাত পুৰা ব্যস্ত। বেলেগ ফ্লেভাৰৰ আইচক্ৰীম। এতিয়া মই খাবলৈ লাগি আছোঁ। আমাৰ পিঞ্জু বাইদেউ খাই আইচক্ৰীম খাই আছোঁ। এতিয়া আমি জেলেপি অঁ জেলেপি লওঁ। এইটো তুমি ল'লা নেকি? বা ভাল লাগিছে। তো আজি বহুত
বস্তু ল'লোঁ, কি ল'ম আপোনালোকক দেখাই আছোঁ কি ল'লোঁ মানে। তো এতিয়া পূৰা মানে ঘৰলৈ আহি আছোঁ। তো ইমানে আছিলে আমাৰ এই ভিডিঅ'টো। চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।